So dear student, আসলে কি হয় তোমালোক ছাত্র ছাত্ৰী অৱস্থাত হোক বা জীৱনৰ পিছত কামত দুটা বিশেষ বস্তুৱে প্ৰভাৱ পেলায়। এটা হ'ল কি লাজ আৰু এটা হ'ল ভয়। এই লাজ আৰু ভয় যেতিয়ালৈকে তোমালোকে জীৱনৰ পৰা আঁতৰাই নকৰিবা তেতিয়ালৈকে সফলতাৰ পথ পাবলৈ বহুত সময় লাগিব। চ' এই লাজ আৰু ভয় আঁতৰাই দিলে আমি কি পাম সেইটো তোমালোকে অকণমান গুৰুত্ব দিছোঁ। মই কি কৈছো লাজ, আমি লাজটো খুব বেছি যাৰ কাৰণে ক'বলৈ খুব টান পাওঁ। দ্বিতীয়তে আমাৰ কি আছে এটা ভয় আছে, হয়নে? কি আছে ভয়। এই লাজ আৰু ভয় আমি এই দুটা জীৱনৰ পৰা কেনেকৈ আঁতৰাই দিবই লাগিব। কেনেকৈ আঁতৰাম আৰু আঁতৰালে আমি কি পাম চোৱা, জীৱনৰ পৰা লাজ আৰু ভয় আমি কাটি দিম। কাটি দিয়াৰ ফলত আমি কি পালো চোৱা লাভ, আৰু লাভ হলে আমাৰ কি হ'ব এটা সময়ত আমি জয় হমেই। চ' এইখিনি বস্তু চোৱা, তোমালোকৰ জীৱনৰ পৰা লাভ আৰু ভয় যদি আঁতৰাই পেলাব পাৰা তেনেহলে তোমালোকে জীৱনত লাভ হ'ব আৰু জয় হ'ব আৰু জীৱনত সফলতা পাবলৈ সমৰ্থ হ'বা।